মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল নতুন এটা জীৱন আমি ওয়েলকাম কৰিম যোনে যোনে আহে কাৰণ বিটিআৰ অঞ্চলৰ ৰাইজৰে কাম কৰিব লাগিব रडसा आलफ्रेडनि हाबाया फैगौ 10 तारिख समबाराव जासिगोन रेडि होसे ब्रादार आलफ्रेडनि हाबाया गासिबो रेडि जाजोब्बाय लोगोफोर नायलांबाय थादोब्रा गान खननायफ्राबो रेडि जाजोबखाबाय गोबां आलासि फैगोन लोगोफोर बर' फिसा ब्रादार आलफ्रेडनि हाबाया फैगौ 10 तारिख समबाराव जासिगोन नोंथांमोन बयखौबो खावलायदों सम मोनोबा दसे फैनानै रंजाफैनायखौ खावलायहरदों मानिनांगोन थिगैनो जाखाबाय माथो वाव मा थागोन जाखोलाय दा बानायगोन गाबोन बानाय होनबालाय गाबोन बरिया गाबोन साबसिनाव बानायसिन र' जोबिगा बानाय बारो ना लागावबाय हनै हिनजाव गोदान जाखालायथारबाय All are welcome to this beautiful wedding ceremony. মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল নতুন এটা জীৱন ৰাজনৈতিক জীৱন আৰম্ভ কৰিব খুজিছে গতিকে যেটো আকাংক্ষা লৈ গৈছে এয়া যেন সফল হয় মই সেইটো নাজানো কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত যোনে যেটো দলত থাকিলে তেওঁ ৰাইজৰ সেৱা কৰিব পাৰে বুলি ভাবে সুযোগ আছে বুলি ভাবে তেনেকুৱা দলতে থাকি পেলাই কাম কৰে ৰাজনীতিক কৰা মানুহখিনি গতিকে কাম্পা বৰগয়াৰী ডাঙৰীয়া নিশ্চয় নিজৰ ৰাজনৈতিক জীৱনটোত যি দলতে নাযাওক লৈ তাতে তেওঁৰ যিটো সপোন ৰাইজক সেৱা কৰা নিশ্চয় কিবা এটা তাত এই সুযোগটো দেখিছে কাৰণে তাত থাকি ৰাইজক সেৱা কৰিব খুজিছে নাই এইটো মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল তেওঁৰ নতুন এটা জীৱন ৰাজনৈতিক জীৱন আৰম্ভ কৰিব খুজিছে গতিকে যেটো আকাংক্ষা লৈ গৈছে এয়া যেন সফল হয় মই সেইটো নাজানো কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত যোনে যেটো দলত থাকিলে তেওঁ ৰাইজৰ সেৱা কৰিব পাৰে বুলি ভাবে সুযোগ আছে বুলি ভাবে তেনেকুৱা দলতে থাকি পেলাই কাম
মানে কৰে ৰাজনীতিক কৰা মানুহখিনি। গতিকে কাম্পা বৰগয়াৰী ডাঙৰীয়া নিশ্চয় নিজৰ ৰাজনৈতিক জীৱনটোত যি দলতে নাযাওক লৈ তাতে তেওঁৰ যিটো সপোন ৰাইজক সেৱা কৰা, নিশ্চয় কিবা এটা মানে তাত এই সুযোগটো দেখিছে কাৰণে তাত থাকি ৰাইজক সেৱা কৰিব খুজিছে। নাই, এইটো মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। মানে তেওঁৰ নিজৰ মানে নতুন এটা জীৱন ৰাজনৈতিক জীৱন আৰম্ভ কৰিব খুজিছে। গতিকে যিটো আকাংক্ষা লৈ গৈছে সেয়া যেন সফল হয়। মই সেইটো নাজানো, এইটোতো ৰাজনীতিৰ ক্ষেত্ৰত মানে যোনে যিটো দলত থাকিলে তেওঁ ৰাইজৰ সেৱা কৰিব পাৰে বুলি ভাবে, সুযোগ আছে বুলি ভাবে, তেনেকুৱা দলতে থাকি পেলাই কাম মানে কৰে ৰাজনীতিক কৰা মানুহখিনি। গতিকে কাম্পা বৰগয়াৰী ডাঙৰীয়া নিশ্চয় নিজৰ ৰাজনৈতিক জীৱনটোত যি দলতে নাযাওক লৈ তাতে তেওঁৰ যিটো সপোন ৰাইজক সেৱা কৰা, নিশ্চয় কিবা এটা মানে তাত এই সুযোগটো দেখিছে কাৰণে তাত থাকি ৰাইজক সেৱা কৰিব খুজিছে। নাই, এইটো মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। মানে তেওঁৰ নিজৰ মানে নতুন এটা জীৱন ৰাজনৈতিক জীৱন আৰম্ভ কৰিব খুজিছে। গতিকে যিটো আকাংক্ষা লৈ গৈছে সেয়া যেন সফল হয়। মই সেইটো নাজানো, কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত মানে যোনে যিটো দলত থাকিলে তেওঁ ৰাইজৰ সেৱা কৰিব পাৰে বুলি ভাবে, সুযোগ আছে বুলি ভাবে, তেনেকুৱা দলতে থাকি পেলাই কাম মানে কৰে ৰাজনীতিক কৰা মানুহখিনি। গতিকে কাম্পা বৰগয়াৰী ডাঙৰীয়া নিশ্চয় নিজৰ ৰাজনৈতিক জীৱনটোত যি দলতে নাযাওক লৈ তাতে তেওঁৰ ৰাইজক সেৱা কৰা, নিশ্চয় কিবা এটা মানে তাত এই সুযোগটো দেখিছে কাৰণে তাত থাকি ৰাইজক সেৱা কৰিব খুজিছে। মই মোৰ তৰফৰ পৰা তাতে মই মানে 1 লাখ টকা ইয়াৰ কাৰণে কৈছোঁ, যিহেতু ইমান ডাঙৰ মহান কাম কৰিছে। গতিকে ইয়াত আমাৰো যোগদান থকাটো উচিত। গতিকে তেওঁলোকে কাম কৰি থকাত মই ভাবোঁ অকণমান যদিও পইচা হয় তথাপিও ইয়াত যিটো দায়িত্ব লৈ কাম কৰি আছে কনষ্ট্ৰাকশ্যনৰ, তেওঁলোকৰ কামত আহিব, অলপ হ'লেও হেল্প হ'ব। নাই, এইটো মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। মানে তেওঁৰ মানে নতুন এটা জীৱন ৰাজনৈতিক জীৱন আৰম্ভ কৰিব খুজিছে। গতিকে যিটো আকাংক্ষা লৈ গৈছে সেয়া যেন সফল। বিজেপিটো যোৱাৰ চেষ্টা চলিছিলে, মই সেইটো নাজানো, ৰাজনীতিৰ ক্ষেত্ৰত মানে যোনে যিটো দলত থাকিলে তেওঁ ৰাইজৰ সেৱা কৰিব পাৰে বুলি ভাবে, সুযোগ আছে বুলি ভাবে, তেনেকুৱা দলতে থাকি পেলাই কাম মানে কৰে ৰাজনীতিক কৰা মানুহখিনি। গতিকে কাম্পা বৰগয়াৰী ডাঙৰীয়া নিশ্চয় নিজৰ ৰাজনৈতিক জীৱনটোত যি দলতে নাযাওক লৈ তাতে তেওঁৰ যিটো সপোন ৰাইজক সেৱা কৰা, নিশ্চয় কিবা এটা মানে তাত এই সুযোগটো দেখিছে কাৰণে তাত থাকি ৰাইজক সেৱা কৰিব খুজিছে। বেলেগ দলবিলাকে ৰাইজৰ লগত আলোচনা বিলোচনা আৰম্ভ কৰিছে। কেনেকৈ ভোট ল'ম, কি কাম কৰিম, এই কথাবিলাক আলোচনা কৰিছে। হাগ্লামা মহিলাৰী ডাঙৰীয়াই ডাইৰেক্ট টেণ্ডাৰ দিছে, 2 লাখ দি পেলাই কেণ্ডিডেট মানে নমিনেশ্যন মানে ল'ব লাগে। চ' এই যে চিন্তা অকল টকা পইচা বা পাৱাৰৰ গেম আৰু 17টা বছৰ অনলি এণ্টাৰটেইনমেণ্ট কৰিয়ে পঠাই দিলে তেখেতে। ইয়াৰ কাৰণে আজি BTR অঞ্চলৰ ৰাইজৰ বিভিন্ন কাম হোৱা নাছিলে। গতিকে আজি BPFত মইতো দেখিছোঁ যে নিৰ্বাচন অহালৈকে নমিনেশ্যন দিবলৈও মানুহ নাথাকিব, তেখেতে মানুহ মাতি আনি নমিনেশ্যন দিয়াব লাগিব। এই ক্ষেত্ৰত এতিয়ালৈকে আমাৰ কেন্দ্ৰীয়ত আমি NDA হিচাপে একেলগে আছোঁ, ৰাজ্যতো একেলগে NDA হিচাপে কাম কৰি আছোঁ, আৰু কাউন্সিলত BJP UPPLৰ চৰকাৰ চলি আছে। গতিকে যিটো মিত্ৰতা বা এলায়েন্সৰ ক্ষেত্ৰত আমি পুনৰ বিবেচনা কৰিব লাগে বুলি ভাবা নাই। আমি একেলগে আগুৱাই যাম। নিৰ্বাচনী ৰণকৌশলৰ ওপৰত আলোচনা হ'ব, ইয়াৰ কাৰণে সময় আছে। কিন্তু আজি আমি UPPL BJP হিচাপে যিখিনি ৰাইজক লৈ কাম কৰিছে, BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি নিৰাপত্তা উন্নয়নক লৈ পেলাই ডেডিকেটেডলি যিখিনি কাম কৰিছে, এইটো আহি থকা সময়ৰ ইয়াৰ ধাৰাবাহিকতাটো ৰাখি যোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। চৰ্চা চলিছে BPF, আমি ৱেলকাম কৰিম যোনে আহে, কাৰণ BTR অঞ্চলৰ ৰাইজৰে কাম কৰিব লাগিব। গতিকে BTR অঞ্চলৰ ৰাইজৰ যিসকলৰ কাম কৰিবলৈ মন আছে তেখেতসকলে আমাৰ দলত আহিব পাৰে, আৰু দলৰ নীতি নিয়ম মানি পেলাই একেলগে কাম কৰিলে অঞ্চলৰো ভাল হ'ব, দলৰো ভাল হ'ব, ৰাইজৰো ভাল হ'ব। আৰু আমাৰ মিছন আছে
ইতিমধ্যে আমি 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট আমি ইতিমধ্যে পাব্লিছ কৰিলোঁ। অহা মাৰ্চ মাহত আমাৰ চৰকাৰখনে আৰু অহা 25 বছৰত বিটিআৰ অঞ্চলৰ ৰাইজৰ কি কাম কৰিব লাগে ইয়াৰ কাৰণে আমি ভিজন ডকুমেণ্ট ৰিলিজ কৰিবলৈ গৈ আছোঁ। আজি শিশুৰ পৰা লৈ পেলাই বৃদ্ধলৈকে সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি আঁচনি বনাইছোঁ। সকলো জাতি জনগোষ্ঠীৰ কাৰণে আঁচনি বনাইছোঁ আৰু সেই আঁচনিবিলাক আমি ৰূপায়ণ কৰিছোঁ। মাটি বাৰীৰ পৰা আদি কৰি স্বাধীনতাৰ এই 78 বছৰত পেণ্ডিং হৈ থকা ইছ্যুবিলাকো আমি সমাধান কৰিছোঁ। গতিকে আজিৰ তাৰিখত ৰাইজক কি লাগে? ভাল শাসন লাগে, ভাল পৰিৱেশ লাগে, নিৰাপত্তা আৰু শান্তি লাগে, উন্নয়ন লাগে আৰু সেইখিনিতো আমি কৰিবলৈ আগবাঢ়ি গৈ আছোঁ, অলৰেডি কৰিছোঁ। গতিকে এইখিনি সময়ত বিটিআৰ অঞ্চলৰ ৰাইজে আমাৰ লগত আছে আৰু আমাৰ লগত থাকিব।